হেল্ল' নমস্কাৰ, মই পম্পীয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই দেখুৱাবলৈ লৈছোঁ মই ৰিধিক কেনেদৰে আলমণ্ড খুৱাওঁ, কেনেদৰে জলপানত দি পেলাই মই আলমণ্ড খুৱাওঁ, সকলো আপোনালোকক দেখাবলৈ লৈছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে জানো যে বাদাম আমাৰ বাবে কিমান উপকাৰী। সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল বাদামটো। ব'লকচোন মই ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেদৰে মই ৰিধিক খুৱাওঁ বাদাম। প্ৰথমতে মই আলমণ্ডখিনি ধুই ল'লোঁ। এয়া কাঠবাদাম, এইপিনে কাজু বাদাম আছে। প্ৰথমতে ধুই ল'লোঁ, ধুই পেলাই এতিয়া মই কেৰাহীত দি দিলোঁ। অকণমান এইকেইটা কেৰাহীত দি অকণমান ভাজি থাকিম এতিয়া। 10 মিনিটমান ভাজিব লাগে আৰু অকণমান ক'লা নিচিনা হ'লেই আঁতৰাই দিব লাগে। সৰু ল'ৰা ছোৱালীক প্ৰতিদিনেই বাদামটো খুৱাবই লাগে। সিহঁতৰ মগজ হয়, আকৌ স্মৃতিশক্তিও বাঢ়ে, ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে এইটো খুৱাবই লাগে। আমি সকলোৱে জানো যে এই আলমণ্ড মানে সকলো ল'ৰা ছোৱালীকে খুৱাব লাগে, ডাঙৰ মানুহেও খাব লাগে। তাৰ আকৌ গোটেই ৰাতিটো 2টা বা 3টা আলমণ্ড লৈ ভালকৈ ধুই গিলাচ এটাত থৈ দিব লাগে, পানী গিলাচৰ লগত। পানী গিলাচত তিয়াই থ'ব লাগে, সেই পানীটো খাব লাগে। সেই পানীটো খালেও বহুত ভাল। এয়া কাজু বাদাম, এয়া কাঠবাদামখিনি হৈ গ'ল। এয়া অকণমান ক'লা নিচিনা হ'ল নহয়। এতিয়া মই এয়া কাঢ়ি থ'ম। এতিয়া আকৌ এয়া কাজু বাদাম দি দিছোঁ। কাজু বাদামকেইটা ভাজি লওঁ। অকণমান গৰম কৰি লওঁ। বেছি দেৰি নালাগে গৰম কৰিব, অকণমান গৰম কৰিলে হৈ যাব। এই বাদামৰ বহুতো গুণৰ অধিকাৰী। এই বাদামত প্ৰ'টিন থাকে, খনিজ থাকে, আকৌ মেগনেছিয়াম থাকে, আইৰণ থাকে, তাৰপিছত খনিজ থাকে, ভিটামিন থাকে, ফচফৰাছ থাকে, ফাইবাৰ থাকে, সকলো থাকে। কিন্তু সকলোৱে সৰু ল'ৰা ছোৱালীক খাবলৈ দিব, নিজেও খাব। সৰু ল'ৰা ছোৱালীৰ মগজুৰ কাৰণে বহুত ভাল এইটো খালে। মই আমাৰ ৰিধিক 9 মাহমানৰ পৰা দিছোঁ আৰু খাবলৈ। সেয়া কাজু বাদামো ভাজি হৈ গ'ল। এতিয়া মই এয়া অকণমান ঠাণ্ডা হ'বলৈ ইয়াতে মেলি থ'ম। এতিয়া এই প্লেটখনতে অকণমান মেলি দিম। এতিয়া এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। এয়া ঠাণ্ডা হোৱাৰ পাছত আকৌ মিক্সিত পিচি দিম। মিক্সিত দি দিম, মিক্সিত পাউডাৰ। এয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই মিক্সিত দি অলপ গুড়ি কৰি ল'ম। মই এনেদৰে ৰিধিক খাবলৈ দিওঁ পাউডাৰ কৰি। তাই প্ৰতিদিনে তাইক জলপানত এচামুচকৈ দিওঁ। তাই মানে টানকৈ দিলে খাব নোৱাৰে যে, সেইকাৰণে মই এনেদৰেই দিওঁ। তাই এনেই খাবলৈই মন নকৰে। মই এতিয়া তাই গম নাপায় জলপানত দি দিওঁ যে। তাই এতিয়া সৰু হৈ আছে যে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু লগতে নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব। ধন্যবাদ।